স্বামী দেৱতাৰ কথা শুনি বিপ্ৰ দামোদৰ পত্নী কি কৰি আপোনাসকলে জানে স্বামীৰ অৱচন শুনি বামনীয়ে দিলে আনি খুজি মাগি দিলে যতনা দামোদৰ তিৰংগমনে দ্বাৰকা নগৰে চলি হে বিপ্ৰদায় দ্বাৰকা নগৰে হে বিপ্ৰদায় গরে বিপ্রদামোদৰ দ্বাৰকালৈ যাব উদ্দেশ্য দুটা এটা হ'ল দেৱতাৰ দুৰ্লভ সহস্ৰ বছৰ তপস্যা কৰি দেৱতাসকলে যিজন পৰম পিতাক দৰ্শন নাপায় সেইজনক ঈশ্বৰৰ পৰা দৰ্শন পাব কৃষ্ণ গোসাঁইৰ লগত বাৰ্তালাপ কৰিব কৃষ্ণ গোসাঁইক নয়ন জোৰাই তেওঁ দৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু যদি সুবিধা পায় কৃষ্ণ গোসাঁইক স্পৰ্শ কৰিব তাতোতকৈ যদি সুবিধা পায় কৃষ্ণ গোসাঁইৰ চৰণত ভক্তিৰ চুম্বন দিব এয়া হ'ল প্ৰথম চিন্তা দ্বিতীয় চিন্তা গাহস্থ জীৱনৰ কথা পত্নীয়ে হিত উপদেশ এটা দিছে যে গাহস্থ জীৱনৰ দায়িত্ব নিৰ্মূল কৰিব লাগে কৃষ্ণ গোসাঁইক তুমি অৱগত কৰা কাৰণ তোমাৰ পৰম বান্ধৱ শৈশৱৰ বন্ধু কৃষ্ণ দ্বাৰকা তেওঁ আমাৰ দায়িত্ব জীৱনৰ অৱসান ঘটাব সেই ভক্তি কৃষ্ণৰ আছে এই কথা যেতিয়া তেওঁ মনলৈ আহে তেওঁৰ মনতে ভাৱ এটা হয় যে আমি এই মলিয়ন পোচাক পিন্ধি দ্বাৰকা নগৰলৈ ৰাজ্যলৈ আহিছোঁ জগতৰ ৰজাজনে যেন আমাক দৰ্শন দিব অৰ্থাৎ গাহস্থ জীৱনৰ কথাই আমাক চিন্তাৰ গাহস্থ জীৱনৰ চিন্তাই ভক্তিমানৰ চিন্তাত আমাৰ কিঞ্চিত নেতিবাচক প্ৰভাৱ পেলায় এয়া বিপ্ৰদামোদৰ ও হে বিপ্ৰদায় দ্বাৰকা হে বিপ্ৰদায় দ্বাৰকা দ্বাৰকা নগৰৰ অন্তিম মুখ্যধাৰা হৈ পৰিচিত যায় কৃষ্ণ দ্বাৰকা কৌশলী যায় বিপ্ৰ দ্বাৰকা কৌশলী পাইলা বিপ্ৰ দ্বাৰকা নগৰী পাইলা বিপ্ৰ দ্বাৰকা নগৰী বিপ্ৰদামোদৰ সেই বৃদ্ধ ব্ৰাহ্মণজনৰ ৱালি নাইকিয়া হৈছে কোনফালে যাব কিন্তু সেই নিৰাপত্তা বেষ্টনীৰ মাজত আবদ্ধ কৰি ৰখা জগতৰ ঈশ্বৰ অৰ্থাৎ দ্বাৰকা ৰজা কৃষ্ণৰ কোনো চিপাহী চন্তৰীয়ে বিপ্ৰদামোদক তালাচীও নকৰিলে সেই বৃদ্ধ বামুণজন মলিয়ন পোচাক পৰিধান কৰি অহা ব্ৰাহ্মণজনে কলৈ যাব কোনেও তেওঁক গুৰুত্ব নাই দিয়ে আপোনাসকলে জানে অন্তৰ্যামী হৰি পাছে সকলো জানি বান্ধৱ আহিছে বুলি আগুৱাই কাৰণ তেওঁ পৰম বান্ধৱজনক পাৰ্থিৱ জগতৰ মোহত ভোগৰ পাছত দৌৰি থকা কোনো এজন জীৱই তেওঁক বুজিব কৃষ্ণৰ বাদে দ্বাৰকা নগৰত যিমানবিলাক ৰজা মহাৰাজা প্ৰজা আছিল সকলোৱে বৃদ্ধ বামুণ বুলি ভাবিলে সেইজন যে প্ৰকৃত ভক্তি মাৰ্গৰ অসুখ স্তম্ভ সেইটো কিন্তু একমাত্ৰ ভগৱন্তে জানে সেয়েহে ভগৱন্ত নিজে ওলাই আহিলে অন্তৰ্যামী হৰি পাছে সকলো জানিলা বান্ধৱ আহিছে বুলি আগুৱাই আহিলা আমি ভাবি লৈছো এজনে যেনিবা বিপ্ৰদামোদৰ যায় বিপ্ৰ দ্বাৰকা কৌশলী আহি বিপ্ৰদামোদৰ দ্বাৰকা নগৰৰ মুখ্য দ্বাৰ পাবহি কোনো মানুহে গুৰুত্ব নিদিলে ব্ৰাহ্মণজনে কাক সুধিব ইজনৰ ওচৰলৈ গৈছে সিজনেও আঁতৰি গৈছে সিজনেও গুৰুত্ব দিয়া নাই পাইলা বিপ্ৰ দ্বাৰকা নগৰী পাইলা বিপ্ৰ দ্বাৰকা নগৰী ভগৱন্তে নিজে জানিলে আৰু ভগৱন্ত আগুৱাই আহি বিপ্ৰদামোদক কি কৰিলে আপোনাসকলে জানে কৃষ্ণ যেন পৰিলে শৈশৱৰ মোৰ বিপ্ৰদামোদৰ শৈশৱৰ মোৰ বিপ্ৰদামোদৰ
পাৱ ধুৱাই পদদল শিৰে তুলি লৈলা পাৱ ধুৱালে ভগৱন্তে নিজে পদ্মল ভিৰত ল'লে আৰু বিপ্ৰদেৱৰে শুনিছে যে চহকী মানুহবিলাকে সোণ বুলি বৰ ধুনীয়া এটা পদাৰ্থ ধৰে তেওঁলোক দেখি নাই পোৱা কাৰণ তেওঁৰ লগৰ বন্ধু বান্ধৱখিনি কোনে সোণ পিন্ধে কোনেওতো সোণ নিপিন্ধে কিন্তু সিদিনা কি হ'ল আচৰিত কৰিলে তেওঁ বহিবা লাগি তাংক স্বৰ্ণ আসন দিলা ভগৱন্তে সেইদিনা স্বৰ্ণ আসনত তেওঁ বহুৱালে বিপ্ৰদেৱ দেখি লগ কৃষ্ণ বন্ধু হৈব কৃষ্ণ বন্ধু হৈব বিপ্ৰদেৱ দ্বাৰকাত বঞ্চিল কৃষ্ণৰ সান্নিধ্য পাই আনন্দ মিলিলা ভগৱন্তৰ সান্নিধ্য পাই বিপ্ৰদেৱৰ পৰম আনন্দ মিলিলে এৰাম গুৰু গৃহ নানা কথা আলোচনা কৰিলা ৰগা হস্ত কথা কৃষ্ণে জানে গুৰু পত্নীৰ লগত যেতিয়া গুৰু গৃহত যেতিয়া ভগৱন্তে আৰু বিপ্ৰদামোদৰ দুজনে যেতিয়া শিক্ষা গ্ৰহণ কৰিছিল তেখেতসকলে খৈলুই বুলি যায় দুপৰ নিশা হয় গুৰু পত্নীয়ে আগবাঢ়ি যায় নাহৰ বাতিটো হাতত লৈ বজ্ৰপাত পৰে বৰষুণ দিয়ে বতাহ ধুমুহা এই শিশুকালৰ নানা কথা কৃষ্ণ গোসাঁই তেখেতৰ লগত আলোচনা কৰিলে তুমিতো গাহস্থ জীৱন কেনেকৈ পৰিচালনা কৰিছা কেনেকৈ চলিছা এই কথাবিলাক তাৎপৰ্যপূৰ্ণভাৱে ভগৱন্তে বোলে নহয় আমি হৰি পাছে সকলো জানিলা চাউল চিৰা আজুৰি আনিলা হৰি তাক আনি খাইলে ৰুক্মিণী দেৱীয়ে আহি বিপ্ৰদামোদৰে ভাবি আছে যে ভগৱন্তে ইমান মোক আতিথ্য কৰিছে নিশ্চয় মোক ঘৰুৱা ব্যৱস্থাটো কৰি দিব কিন্তু এদিন গৈছে তেওঁ দেখোন ঘৰুৱা তুমি কেনেকৈ চলিছা কি কথা তেওঁ এটা ডাঙৰ মহৎ উদ্দেশ্য এটা আজি জড়িত হৈ আছে কাৰণ গাহস্থ জীৱনৰ কথা আছে পত্নীগৰাকীয়ে কৈছে আমাৰ ভাতৰ একাল যাব লাগে দাৰিদ্ৰ জীৱন নিৰ্মূল ঘটিব লাগে গতিকে তেওঁ কৃষ্ণৰ ওচৰলৈ আহিবলৈ সেইটো উপদেশ কোনে দিলে পত্নীয়ে দিলে সেই পত্নীক কৰ্মভাগী নিশ্চয় সাফল্যমণ্ডিত হ'ব লাগে এনেধৰণে ভগৱন্তৰ চৰণত তেওঁ প্ৰাৰ্থনা কৰিছে কিন্তু ভগৱন্তে তেওঁক একো দিয়া নাই আপোনাসকলে জানে গাহস্থ জীৱনৰ কথা তেওঁ মনত পৰিছে যে মোৰ পৰাই সৃষ্টি হোৱা তোমাৰ ইচ্ছাতে যিকেইটি সতি সন্তানে আমাৰ পৰিয়াল হ'ল আমি ইয়াত সুন্দৰভাৱে আহাৰ গ্ৰহণ কৰি সুন্দৰভাৱে জীৱন অতিবাহিত কৰিছোঁ তেওঁলোকে যদি লঘোণত আছে প্ৰভু মোৰে জানো দুখ নহ'ব ঈশ্বৰৰ চৰণত ভক্তি সেৱা জনাই বিপ্ৰদামোদৰ বিদায় লয় মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা জগত ঈশ্বৰে মোক একোটি দিলা বিপ্ৰদামোদৰ জ্ঞান যেন ঘূৰি আহিছে যে প্ৰভু তোমাৰ ওচৰলৈ পত্নীৰ ঠিক উপদেশ লৈ আহিলোঁ নে মই অসৎ উপদেশ লৈ আহিলোঁ মই ঐশ্বৰ্য বিভূতি বিচাৰি তোমাৰ ওচৰলৈ আহিলোঁ সেইকাৰণে তুমি মোক নিদিলা মই যদি ভক্তি বিচাৰি তোমাৰ ওচৰলৈ আহিলোহেঁতেন তুমি মোৰ হৃদয় পৰিপূৰ্ণ কৰিলা কিন্তু এতিয়াও দেৱতাৰ দুৰ্লভ মই তোমাৰ সান্নিধ্য পালোঁ তোমাৰ চৰণ স্পৰ্শ পালোঁ এতিয়াই এই মুহূৰ্তত আৰু মোক একো নালাগে এটাই লাগে মোৰ যেন বাগৰি সম পত্নীয়ে কৃষ্ণই তোমাক একো নিদিলে বুলি যেন মোক তুচ্ছ তাচ্ছিল্য নকৰে তেওঁক ঐশ্বৰ্য বিভূতি নালাগে একমাত্ৰ তোমাৰ চৰণত চলা ভক্তিয়ে দিয়ে ঈশ্বৰে একো নিদিলে আমি টকা এশ কেতিয়াবা তাৰ কৰিলে যদি কাৰো কোনোবা এজনক বিচাৰোঁ বোলে মই এইকেইদিন দিব নোৱাৰোঁ সেই কালি গোটত দিলোঁ হয় এনেকৈ বুলি ক'লে আমাৰ যোৰা নমৰালৈকে সেইজনক আমি গালি পাৰিবহে যাম আমি নিজৰ কথা কৈছোঁ অল্পমতি মনুষ্য কিন্তু ভগৱন্তে একো নিদিলে তেওঁক আচলতে অথচ সেই পৰম ব্ৰহ্ম ভগৱন্তৰ চৰণতে আত্মনিবেদন কৰি পৰম সন্তুষ্টি লাভ কৰিলে ভগৱতৰ সৰ্বশ্ৰেষ্ঠ মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা জগত ঈশ্বৰে মোক একোটি দিলা তথাপিতো কৃষ্ণ নাম
মতে বিপ্ৰদেৱ পাইলা বহু দূৰ দেখিলম গৃহ ভূমি নুহে আপোনাৰ দুখ ইমান হতাশাগ্ৰস্ত মন তাতোতকৈ আকৌ দুখ নিজৰ ঘৰখন আহি নিজৰ গাঁওখনলৈ বিপ্ৰদেৱৰ আহি গলালে এই মতে বিপ্ৰদেৱ পাইলা বহু দূৰ দেখিলম গৃহ ভূমি নুহে আপোনাৰ তোমাৰ শৰণত একমাত্ৰ ভক্তি দিয়াৰ মুখত পথৰ সন্ধান এৰাম সংকটে পৰিলো বুলি কৃষ্ণ কমা দিলা হে নামা লাগিয়া প্ৰভু কিনো কৰা ভগৱন্তৰ শৰণত পুনশ্চ আত্মনিবেদন কৰি বিপ্ৰদামোদৰ শৰণাপন্ন হৈছে তেনেকৈ বিপ্ৰদামোদৰক আচৰিত কৰি যিগৰাকী কুৎসিত বামনী ঘৰে ঘৰে ভিক্ষা খুজি ফুৰে ঘৰে ঘৰে দাসী হিচাপে জীৱন অতিবাহিত কৰে সেইগৰাকী সুৰক্ষী যুৱতীলৈ ৰূপান্তৰ ঘটিছে সহস্ৰ দাস দাসী নিজৰ লগত আনি স্বামীৰ সন্মুখত আহি বিক্লিপ কন্যা হিচাপে থিয় দি স্বামীক কৈছে দাসীৰ হিতে আহে বিপ্ৰৰ বামনী চোৱা স্বামী কৃষ্ণই দিলে অচৈত্য